মেমৰিয়েল পাৰ্কলৈ আজি বতৰটো খুব ধুনীয়া সেইকাৰণে ভাবিলো অকমান ওলাই যাওঁ এতিয়া আমি গৈ আছো আধা ৰাস্তা আহিলোই আৰু অকমান দূৰ গলেই পাম তাতে লগ পাম বাৰু এয়া আমি পাই গলো সোমালো পাৰ্কখনৰ ভিতৰত এই পাৰ্কখন বহুত ডাঙৰ গতিকে খোজকাঢ়ি গোটেইখন দেখুৱাটো সম্ভৱ নহ'ব সেইকাৰণে কাৰেৰে আমি ঘূৰি পেলাই যিখিনি পাৰো অকমান দেখাই দিওঁ ঘূৰি ঘূৰি অকমান ইনফৰমেশ্যনকে দিওঁ এই পাৰ্কখন 1924 চনত নিৰ্মাণ কৰা হৈছিলে আৰু ইয়াত মুঠ মাটিকালি হ'ল 54 একৰ্ছ বহুত ডাঙৰ হয় আইডিয়া কৰিবই পাৰিব দেখাৰ পিছত এই যিমানবিলাক ফুলৰ থোপাবিলাক যে দেখি আছে সেই গোটেইবিলাক এটা এটা সমাধি মানুহৰ মই ঠাইবিলাক কাটি কাটি দেখাইছো কাৰণ গোটেই ভিডিঅ'টো নহলে এই এনেকে ড্ৰাইভিংতে গুচি যাব গতিকে গম পাইছে চাগে কিমান ডাঙৰ আৰু ইয়াতে কিমান হাজাৰ হাজাৰ মানুহ শুই আছে বিখ্যাত মেক্সিকান আৰ্কিটেক্চাৰ ডায়োনিচিও ৰড্ৰিগেজৰ সুন্দৰ স্কাল্পচাৰবোৰে এই পাৰ্কখন আৰু অধিক ধুনীয়া কৰি তুলিছে এতিয়া আমি তালৈকে গৈ আছো য'ত তেওঁৰ হাতেৰে বনোৱা বস্তুবিলাক আছে এই পালোহিয়ে আমি আৰু বেছি দূৰ নাই সমাধিস্থল এখন ইমান ধুনীয়াকৈ এখন পাৰ্ক বনাই ৰাখিছে মানুহবিলাকে যিয়ে নিজৰ আপোনজনক হেৰাইছে আহি পেলাই ইয়াতে তেওঁলোকৰ ওচৰত শান্তিত অকণমান সময় বহিব পাৰে তেওঁলোকক মনত পেলাব পাৰে হাই কোৱা হাই কোৱা এই আহি আছে বাপে পুতে এই পৰিলে আহা আহা অ' পৰি গ'ল আহা 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 বহুত কেইখন সৰু সৰু শিলৰ ব্ৰিজ আছে তাৰে এইখনো এখন এই পাৰ্কখনত যিবোৰ বস্তু আছে ব্ৰিজ বা অন্যান্য আৰু দেখি থকা বস্তুবিলাক সেইবোৰৰ কিছুমান কাঠেৰে বনোৱা কিছুমান আৰ্টিফিচিয়েল ৰকছ কিছুমান নেচাৰেল ৰকছ আৰু কেভ এটা আছে সেই কেভটো হ'ল ক্ৰিষ্টেলেৰে বনোৱা বগা কচুটো দেখা পালোঁ এইটো কাটি নি বুটেৰে এনেকুৱা ভাজি বনাই খাব মজা লাগিব আৰু ভিয়েটনাম মাৰ্কেটত ইয়াক বিকিব পাৰিলেতো বহুত টকা পাম যিয়ে মোৰ ভিয়েটনাম মাৰ্কেটৰ ওপৰত বনোৱা ভিডিঅ'টো চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংকটো দিছোঁ চাব পাৰিব তেতিয়া গম পাব এই কচুটোৰ কিমান দাম ফুলি পেলাই ইমান ধুনীয়া হৈ আছে একদম শান্ত পৰিৱেশ আজি ঠাণ্ডাও বতৰটো
বহুত ভাল লাগিছে আমাৰ শ্মশানবিলাকৰ ওচৰেদি গ'লে আগতে সৰুতে ভয়তে পেপুৱা লাগিছিলোঁ আৰু এতিয়া ইমান মানুহ আছে ইয়াতে শুই অনুভৱে হোৱা নাই যে এনেকুৱা এখন শ্মশানত আছোঁ এয়া বাপেক পুতেকে পাহাৰ বগাই আছে কেইটামানৰ ওচৰত গৈ চালোঁ পঢ়ি চালোঁ আৰু কোন হয় কাৰ কবৰ হয় কিন্তু চিনিও নাপাওঁ একো নাপাওঁ কিন্তু ইমান কম বয়সত মানুহবিলাক গুচি গৈছে দেখি পেলাই বেয়াই লাগিছে কিন্তু কি হ'ব সকলোৰে এটা নিজা নিজা আয়ু লৈ আহে আৰু সকলোৱে এদিন যাবই লাগিব তেওঁলোকেও গুচি গৈছে আমাক দুয়োকে বেয়া দৌৰাই লৈ ফুৰে এই গোটেই পাৰ্কখনৰ বহুত ভাগ আছে আৰু প্ৰতিটো ভাগকে এটা এটা নাম দিয়া আছে যাতে মানুহে বিচাৰি পোৱাত অসুবিধা নহয় এয়া গাৰ্ডেন অফ গ্ৰেচ এয়া গাৰ্ডেন অফ টাইম এনেকৈ ঢেৰ আছে এনেকৈ বেলেগ বেলেগ নাম এইটো কোনোবাৰ নতুন সমাধি বেছি দিন হোৱা নাই চাগে একো নাম চাম এতিয়ালৈকে একো দিয়া নাই এয়া এইটো কবৰ যাৰ তেখেতৰ হয়তো জন্মদিন গৈছে সেইকাৰণে এয়া বেলুনছবিলাক দি গৈছে এয়া আগষ্ট 27ত গৈছে তেওঁৰ জন্মদিন এইটো সমাধিৰ ওচৰত মই নগ'লোঁ কাৰণ মই জানো মোৰ মনটো বেয়া লাগিব এইটো কোনোবা সৰু বাচ্চাৰ সমাধি হয় কেইজনমান মানুহ আছিলে এতিয়া গ'লে চাগে আমি অকলে ঘূৰি আছোঁ ইয়াতে জিতেন্দ্ৰক ভিডিঅ'ত উঠালে এনেকৈ দিয়ে তাৰমানে তাৰ নিজৰ পাৰ্টটো কাটি দিব বহুতে মোক কয় বোলে তাক কিয় নুঠোৱা এই গম পালে নহয় আজি প্ৰমাণটো কিয় উঠালেও লাভ নাই এডিটিঙত পূৰা একদম চাই থাকে আৰু কাটা বুলি চব কাটি দিব সাপ আছে সাপৰ পৰা সাৱধান ইয়াতে মাৰাই আছে আৰু এখন দেখিছোঁ চাইনবোৰ্ড ইয়াতেও এখন আছে গতিকে অকণমান চাই মেলি সাৱধানে যাব লাগিব অকণমান আগতে ইয়াতে এটা ফটোশ্বুট হৈ গ'ল প্ৰি ৱেডিং ফটোশ্বুট আছিলে ইয়াতে বহুত ফটোশ্বুট হৈ থাকে মাছো আছে ইয়াতে এইটোৰ ভিতৰত কিবা আছে চাগে কিন্তু এতিয়া তলা মৰা আছে বহিবৰ সময় নাই আন্ধাৰ হৈছে
Crystal Shrine Grotto. এইটোৱে সেইটো কেভটো যিটোৰ কথা মই কৈ আছিলোঁ, ক্ৰিষ্টেল কেভ। এতিয়া আমি ভিতৰত যাম। ইয়াতে কোনে বনাইছিল এয়া দিয়া আছে, ডায়নিচিও ৰড্ৰিগেজ। মেক্সিকান আৰ্কিটেক্সাৰ আছিল তেওঁ, আৰু তেওঁ এইটো বনাই থাকোঁতে তেওঁৰ মৃত্যু হৈছিল, আৰু তেওঁকো ইয়াতেই কবৰ দিয়া হৈছিলে, এইখনতেই। কোনে কোনে এইটো ভিজিট কৰে, ইয়াতে মানুহবিলাকে নিজৰ নাম আৰু ঠাইৰ নামবিলাক লিখি থয়। এতিয়া আমি ভিতৰলৈ যাম। মেমৰিয়েল পাৰ্কত থকা বিভিন্ন ধৰণৰ স্কাল্পচাৰবোৰ, আৰু বিশেষকৈ এই কেভটো বনাবৰ বাবে 1935ত মেক্সিকান আৰ্টিষ্ট ডায়নিচিও ৰড্ৰিগেজক হায়াৰ কৰিছিলে, আৰু এই কেভটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিলে 1938ত, আৰু এইটো নিৰ্মাণ কৰা হৈছিলে 5 টন quartz ক্ৰিষ্টেলেৰে, সেইকাৰণে এইটোৰ নাম ক্ৰিষ্টেল শ্ৰাইন গ্ৰটো। আৰু এইটো বনাই থাকোঁতেই সেই আৰ্টিষ্টজনৰ মৃত্যু হৈছিলে 1955ত। এই কেভটো 60 ফিট ডিপ হয়, আৰু এইটো সম্পূৰ্ণ হাতেৰে বনোৱা। আৰু এই কেভটোত যিমানবিলাক মূৰ্তি আছে, সেই মূৰ্তিবিলাকেৰে যীশুখ্ৰীষ্টৰ এই পৃথিৱীত জন্মৰ পৰা মৃত্যুৰ পিছলৈকে দেখুওৱা হৈছে। ইয়াত এনেকৈ এই বস্তুবিলাক দেখি মোৰ আমাৰ ৰাসৰ কথা মনত পৰিছে। আমাৰ মন্দিৰ বা নামঘৰৰ দানপত্ৰত সেনেকৈ টকা দিয়াৰ নিচিনা ইয়াতেও মানুহে টকা দি গৈছে, আৰু তাতে কিছুমান নোট লিখি গৈছে। কেভটো খুব ধুনীয়া লাগিলে, ক্ৰিষ্টেলেৰে বনোৱা কাৰণে আৰু বেছি ধুনীয়া। এতিয়া তাৰ পৰা ওলাই আহি আমি অকণমান মুকলি ঠাইত ইয়াতে বহো। এতিয়া লাহে লাহে আন্ধাৰ হৈছে, যাব হৈছে। আপোনালোকে ভিডিঅ'টি চাই কেনে পালে কমেণ্ট কৰিব, আৰু যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু প্লিজ যিয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম মোৰ নেক্সট ব্লগত, তেতিয়ালৈকে বাই।